লৈ আহিছো অসম কোচিং চেণ্টাৰলৈ আৰু এটা নতুন ভিডিঅ' যিটো ভিডিঅ' এই 2020 চনত মেট্ৰিক দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খুবেই ইম্পৰ্টেণ্ট আহি গ'ল 2020 চনৰ Hslc এক্সামৰ ৰুটিন 2020 চনত অনুষ্ঠিত হ'ব লগা Hslc এক্সাম আৰম্ভ হ'ব ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা আৰু শেষ হ'ব ফেব্ৰুৱাৰী 28 তাৰিখে তে গাইজ মই স্ক্ৰীনত দেখাই দিছো 2020 চনৰ Hslc এক্সামৰ ৰুটিনখন চাই লওক আৰু যদি আপোনালোকে ৰুটিনখন এতিয়াও পোৱা নাই তেতিয়াহ'লে মই ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিছো তাৰ পৰা আপোনালোকে ৰুটিনখন ডাউনলোড কৰক আৰু মই পিডিএফ ফাইলৰো দি দিম তাৰ পৰা পিডিএফ ফাইলটো ডাউনলোড কৰিব পাৰিব যদি এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লাইক আৰু শেয়াৰ কৰি দিয়ক যাতে আপোনাৰ বন্ধু বৰ্গও মোৰ এই ভিডিঅটো পায় আৰু মোৰ এইটো চেনেলত বহুত সুন্দৰ Hslcৰ বাবে কুৱেশ্যনছ দিয়া হয় বাছনি কৰি যিবিলাক 2020 চনৰ Hslc এক্সামত কমন কৰাৰ বহুতেই চান্স আছে তাৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক তেতিয়াহে মই আপলোড কৰিম নতুন ভিডিঅ' তেতিয়া আপোনালোকে পাই যাব আজিৰ ভিডিঅ'টো ইয়াৰলৈকে গাইজ প্লিজ সাবস্ক্ৰাইব মাই ইউটিউব চেনেল